জয়সাগৰত দুদিনীয়া কাৰ্যসূচীৰে ৰাসলীলাৰ আয়োজন, লাইখুটা স্থাপন। শাৰদীয় দুৰ্গা পূজা শেষ হোৱাৰ পিছতে ৰাজ্যবাসী সাজু হৈছে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা উদযাপনৰ বাবে। শিৱসাগৰৰ জয়সাগৰ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত ৰাসলীলা উদযাপন সমিতিৰ ৩১খন গাঁৱৰ ৰাইজৰ সহযোগত ১৫ আৰু ১৬ নৱেম্বৰত দুদিনীয়াকৈ জয়সাগৰৰ সেউজকুঁৱৰ পৰাগধৰ চলিহা খেলপথাৰত শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আয়োজন কৰা হৈছে। এই উপলক্ষে আজি ৰাসলীলাথলীত সমবেত হোৱা প্ৰায় ২ শতাধিক ভকত বৈষ্ণৱৰ উপস্থিতিত খোল, তাল, উৰুলি আৰু হৰিধ্বনিৰে মুখৰিত কৰা এক মাংগলিক পৰিৱেশৰ মাজত লাইখুটা স্থাপন কৰা হয়। ৰাসলীলাৰ অস্থায়ী নামঘৰৰ লাইখুটা স্থাপন কৰে বিশিষ্ট সমাজকৰ্মী নৰেশ্বৰ কাঠকটীয়ায়ে আৰু ৰাস মণ্ডপৰ লাইখুটা স্থাপন কৰে বিশিষ্ট সমাজসেৱক বিমল ভৰালীয়ে। জয়সাগৰ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত এই ঐতিহাসিক পৰাগধৰ চলিহা খেলপথাৰত অনুষ্ঠিত এই জয়সাগৰ ৰাসলীলা ভাগিত আজি সমবেত হোৱা সমস্ত জনলৈ আমি জয়সাগৰ ৰাস উদযাপন সমিতিৰ তৰফৰ পৰা সেৱা নিবেদন কৰিছোঁ আৰু আশা কৰিছোঁ আগন্তুক ১৫ আৰু ১৬ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া এই ৰাস ভাগিত যাতে জয়সাগৰকে আদি কৰি এই সমগ্ৰ অঞ্চলৰ সমূহ ৰাইজে আমাক আহি ইয়াত সহযোগ কৰে আৰু আমাক উৎসাহ উদ্দীপনাৰে ভৱিষ্যতলৈ যাতে আমি এই ৰাস ভাগি পালন কৰি যাব পাৰোঁ। আৰু বিশেষকৈ অহা ২০২৫ বৰ্ষত ২৫ বছৰত ইয়াৰ আমাৰ ৰূপালী জয়ন্তী বৰ্ষ হ'ব আৰু এই ৰূপালী জয়ন্তী বৰ্ষটো আমাৰ এই ৰাস ভাগি আমি অধিক আটকধুনীয়াকৈ ধুমধামেৰে পতাৰ এটা আয়োজন কৰিম আৰু সকলো ৰাইজত ইয়াত সহযোগিতা কামনা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। কৃষ্ণ জয় গুৰুশংকৰ। বিশেষভাৱে জয়সাগৰ সাংস্কৃতিক কেন্দ্ৰৰ সৌজন্যত আৰু সমূহ জয়সাগৰবাসী ৰাইজৰ অকুণ্ঠ সহায় সহযোগত ২০০১ চনৰ পৰা এই পৰাগধৰ চলিহা খেলপথাৰত অতি উদ্যমেৰে সৈতে দুদিনীয়া ৩দিনীয়াকৈ মহাৰাসৰ আয়োজন কৰি অহা হৈছে আৰু এই বছৰো আগন্তুক ৰাসৰ কাৰণে আজি লাইখুটা প্ৰতিষ্ঠা হৈছে। ইতিমধ্যে আমাৰ কেইবাগৰাকীও বৈষ্ণৱ পণ্ডিত আহিছে আৰু আমাৰ জয়সাগৰ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আৰু বিশেষকৈ উদযাপন সমিতিৰ অত্যন্ত সহায় সহযোগত সমগ্ৰ জয়সাগৰবাসী ৰাইজৰ সহযোগত এই এক প্ৰচেষ্টা। এই কেৱল শ্ৰীকৃষ্ণৰ কেৱল ৰাসলীলা নহয়, ই জয়সাগৰৰ এক সমন্বয়ৰ যাত্ৰা, ই এক সম্প্ৰীতিৰ যাত্ৰা, সদ্ভাৱনাৰ যাত্ৰা আৰু এক আধ্যাত্মিকতাৰ যাত্ৰা, যিটো জয়সাগৰ সাংস্কৃতিক কেন্দ্ৰই বিগত আজি ২৪ বছৰে কৰি আহিছে। ইতিমধ্যে ৰূপালী জয়ন্তী বৰ্ষত সমবেত হৈছে, অহা বছৰ ২৫ বৰ্ষ হ'ব। ৰূপালী জয়ন্তী অতি উলহ মালহেৰে উদযাপন কৰাৰ ৰাইজে ইতিমধ্যে মানস কৰিছে। গতিকে এই শুভ মুহূৰ্তত আমি জয়সাগৰ সাংস্কৃতিক কেন্দ্ৰ তথা জয়সাগৰবাসীৰ তৰফৰ পৰা সমগ্ৰ অসমবাসী ৰাইজলৈকে আমাৰ সেৱা জনাইছোঁ, আমাৰ শ্ৰদ্ধা জনাইছোঁ আৰু আগন্তুক ৰাসত সকলোৰে উপস্থিতি সহায় সহযোগ আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। জয় গুৰুশংকৰ। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম। সকলোকে আমাৰ ফালৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা। দুৰ্গা পূজাৰ শুভক্ষণত এখন ৰেষ্টুৰেণ্টৰ শুভাৰম্ভণি কৰা হৈছে, নাম হ'ল ফুডমহল। ইয়াতে আপোনালোকে সকলো ধৰণৰ ডিছ পাই যাব, ম'ম'জ, ৰোল, চাওমিনছ, ফ্ৰাইড ৰাইচ হওক, বিৰিয়ানী হওক, প্লেন ৰাইচ। আৰু এবাৰ খালে তেওঁলোকে আকৌ আহিব। কম প্ৰাইজত এটা ভাল ফুড খাবলৈ পাব তেওঁলোকে। ৰেষ্টুৰেণ্টৰ ফালৰ পৰা, ফেমিলিৰ ফালৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা। ফুডমহল ৰেষ্টুৰেণ্ট, গৌৰেশ্বৰ বাছ ষ্টেণ্ড, কানাড়া বেংকৰ সমীপত। এটি সুন্দৰ পৰিৱেশত উন্নত মানৰ খাদ্য সম্ভাৰৰ সোৱাদ ল'বলৈ আজিয়ে পৰিয়ালৰ সৈতে আহক ফুডমহললৈ। যোগাযোগ কৰক 9101455077।